নমস্কাৰ, মধুবাটিকা আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, বহাগ মাহৰ শুক্লা তৃতীয়া তিথিত ভাৰতীয় সংস্কৃতিত মান্যতা পোৱা অতি মহান পবিত্ৰ তিথি। ব্ৰহ্মাৰ পুত্ৰ অক্ষয়দেৱৰ জন্মতিথিৰ বাবে অক্ষয় তৃতীয়া তিথি বোলা হয় যদিও এই তিথিৰ এক অতুলনীয় পৰিচয় আছে। এই অক্ষয় তৃতীয়া তিথিত অন্নপূৰ্ণা মাৰ আৱিৰ্ভাৱ হৈছিল। ভগৱান শ্ৰীবিষ্ণুৰ অৱতাৰ ভগৱান পৰশুৰাম, নৰনাৰায়ণ অৱতাৰ আৰু হয়গ্ৰীৱ অৱতাৰো এই তিথিত অৰ্থাৎ বহাগ মাহৰ শুক্লা তৃতীয়া তিথিত হৈছিল। আকৌ সত্য, ত্ৰেতা, দ্বাপৰ যুগৰ আৰম্ভও এই অক্ষয় তৃতীয়া তিথিতেই হৈছিল। এই পুণ্য তিথিতেই যুধিষ্ঠিৰে অক্ষয় পাত্ৰ লাভ কৰিছিল। অক্ষয় তৃতীয়া তিথিতে মা গংগা আকাশৰ পৰা ধৰিত্ৰীৰ বুকুলৈ আগমন হৈছিল। এই পবিত্ৰ তৃতীয়া তিথিত মহৰ্ষি বেদব্যাসে মহাভাৰত মহাকাব্যৰ ৰচনা আৰম্ভ কৰিছিল, যি মহাকাব্যত ভগৱান শ্ৰী গণেশদেৱে লেখনিৰে লিখিছিল। অক্ষয় তৃতীয়া তিথিত বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি হয়। এই অক্ষয় তৃতীয়া তিথিত যি কাম কৰা হয় তাৰ অনেক গুণ ফল বা অক্ষয় ফল লাভ হয়। এই তিথিত এক পবিত্ৰ আৰু সিদ্ধ তিথি। যিকোনো শুভ মংগল কাৰ্য বিনা দ্বিধাই কৰিব পাৰি। এই দিনটো অতি শুভ আৰু সকলো মংগল কাৰ্য, বিবাহ, বাহন ক্ৰয়, ব্যৱসায় আৰম্ভ আদি সকলো শুভ কাম নিশ্চিন্ত মনে এই তিথিত কৰিব পাৰি। মাত্ৰ গৃহ নিৰ্মাণ এই তিথিত কৰা নহয়। এই পবিত্ৰ তিথিত আমাৰ জীৱনত জানি বা নজনাকৈ কৰা অপৰাধবোৰৰ বাবে ভগৱানৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে সকলো পাপৰ পৰা মুক্ত হ'ব পাৰি বুলি জ্ঞানীজনে কয়। এই দিনটোত গংগা স্নান কৰিলে অক্ষয় পুণ্য লাভ হয়। সম্ভৱ নহ'লে স্নান কৰা পানীত গংগাজল মিহলাই স্নান কৰিব লাগে। স্নান কৰোঁতে ওম গংগাধাৰাই নমঃ মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। আনহাতে সমগ্ৰ ভাৰতবৰ্ষৰ লোকে এই দিনটোত শ্ৰীলক্ষ্মী, শ্ৰীবিষ্ণু আৰু গণেশদেৱৰ পূজন কৰে। এনে কৰিলে সদায় সুখ সম্পদ বৈভৱেৰে সম্পন্ন সমৃদ্ধিশালী জীৱন লাভ হয় বুলি বিশ্বাস কৰা হয়। এই পবিত্ৰ অক্ষয় তৃতীয়াৰ দিনা সোণ, ৰূপ আদি ক্ৰয় কৰিলে শুভ হয়। মূলতঃ অক্ষয় তৃতীয়াৰ দিনা সোনকালে স্নান আদি কৰি সকলো ধৰণৰ শুভ কাৰ্য কৰা উচিত। এই দিনটোত সাত্বিক ভোজন কৰি, সাত্বিক চিন্তা চৰ্চা কৰি, ইষ্ট পূজন, শ্ৰীবিষ্ণু আৰু মহালক্ষ্মীৰ পূজন কৰিলে জীৱনত সুখ সমৃদ্ধিৰ লগতে অপাৰ সফলতা লাভ হয়। এই দিনটোত ক'লা বস্ত্ৰ পিন্ধিব নালাগে, মদ মদিৰা স্পৰ্শ কৰিব নালাগে, কাজিয়া পেচাল কৰিব নালাগে। সম্ভৱ হ'লে পৰিয়ালৰ আটায়ে মিলি একেলগে সুমিষ্ট ভোজন কৰিব লাগে। অক্ষয় তৃতীয়াৰ দিনা 1 লোটা জল দক্ষিণ দিশলৈ অৰ্পণ কৰি পিতৃলোকৰ প্ৰতি প্ৰণাম কৰিলে পিতৃসকল সন্তুষ্ট হয়। এই তিথিত সামৰ্থ্য অনুসৰি অন্নদান আদি কৰিলে মহাপুণ্য লাভ হয়। বন্ধু বান্ধৱীসকল, আপোনালোকলৈ অক্ষয় তৃতীয়াৰ বহুত শুভেচ্ছা যাচিলোঁ। জয় শ্ৰীকৃষ্ণ।